নমস্কাৰ বন্ধুসকল, মই নবনীতা শৰ্মা। আপোনালোকে চাই আছে ৰ'দালিদা ছানশ্বাইন ইউটিউব চেনেল। আৰু আপোনালোকে এই চেনেলটো যদি চাই পেলাই ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। নমস্কাৰ, মই মৃগাংক কলিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈ আমাৰ ইউটিউব চেনেল ৰ'দালিদা ছানশ্বাইন। আজি আমাৰ মাজত উপস্থিত আছে সুকণ্ঠী গায়িকা নৱনীতা শৰ্মা। নৱনীতা বা এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ অসম আজি উত্তাল হৈ আছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ। এই বিধেয়কখনৰ পৰা আপোনাৰ মতামত কি? মতামত আমাৰ গোটেই অসমবাসীয়ে যি কৈছে মই সেইটোৱে ক'ম। বিলখন কোনো পধ্যেই গৃহীত হোৱাটো নিবিচাৰোঁ, কাৰণ গৃহীত হ'লে আমাৰ একোৱে নাথাকিব, মানে অস্তিত্ব নাথাকিব, মানে নাথাকা নিচিনা হৈ যাবগৈ অলমষ্ট। গতিকে সেইটো কেতিয়াও নিবিচাৰোঁ, মনে প্ৰাণে নিবিচাৰোঁ। সেইটোৱে আৰু বেছি মানে ক'বলগীয়া একো নাই ইয়াত। সেইখন একে আশাৰতে এটাই কথা, বিলখন যাতে গৃহীত নহওক, সেইটোৱে কামনা কৰোঁ। আৰু জুবিন দাই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে যে 7 দিন সময় দিছে, যে 7 দিনৰ ভিতৰতে এটা সমাধান লাগে। এই পত্ৰখনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে, মানে শিল্পী হিচাপে, যিহেতু শিল্পীসকলো ওলাই আহিছে এই ক্ষেত্ৰত? জুবিন দাৰ মোৰ এটা কথা খুব ভাল লাগে যে তেখেতে যিকোনো ধৰণৰ যেতিয়া সমস্যা হয় অসমবাসীয়ে যেতিয়া ফেচ কৰে, জুবিন দাই অকলে হ'লেও নিজে ওলাই যায়, মানে সেই বস্তুখিনি নিজে মূৰ পাতি ল'বলৈ কাৰণে যিকোনো ক্ষেত্ৰতে মানে। তো মই সেইটো কথা খুব ছাপোৰ্ট কৰিছোঁ জুবিন দাক। মানে ইনফেক্ট মই ফেচবুকত যিদিনাখনে পাইছোঁ জুবিন দাৰ পষ্টটো মই নিজেও শ্বেয়াৰ কৰিছোঁ আৰু বেলেগ দহজনকো শ্বেয়াৰ কৰিবলৈ কৈছোঁ। আৰু সেইটো জুবিন দাই এটা মানে ভাল ইনিচিয়েটিভ লৈছে বুলি ক'ম মই। আমি তেখেতৰ লগতে আছোঁ। আৰু আপোনাৰ অসম বন্ধ বা ছাত্ৰ ছাত্ৰীৰ মানে শ্ৰেণী বৰ্জন বা গাড়ী ভঙা, এইবিলাক কৰিলে আমাৰ সমস্যাবিলাক সমাধান হ'ব বুলি ভাবে নেকি আপুনি? নাই, এইবিলাক কৰিলে সমস্যাবোৰ সমাধানটো কেতিয়াও নহয়। এতিয়া আমি প্ৰটেষ্ট কৰিবলৈ গৈ পেলাই যদি 10খন গাড়ী ভাঙি দিওঁ, কাৰোবাৰ প্ৰাইভেট সেয়া নষ্ট কৰোঁ, প্ৰপাৰ্টি নষ্ট কৰোঁ, সেইটো কৰিলে কেতিয়াও সেইটো এনেকুৱা নহয় যে সেইটো কৰিলে আমাৰ বিলখন এয়া নহ'ব। কিন্তু আমি সেইটো কৰিব মানে শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ কৰিব লাগিব। তেনেকুৱা হাই উৰুমি মাৰপিট কাজিয়া কৰি পেলাই নহয়, কাৰোবাৰ ঘৰ জ্বলাই কিবা কৰি এনেকুৱা নহয়। কিন্তু আমি প্ৰতিবাদো কৰিব লাগিব, নহ'লেতো চৰকাৰক আমি কনচাৰ্ণ কৰিব লাগিব, গমেই নাপাব বস্তুবোৰ। আৰু যিহেতু চৰকাৰ আমাৰ ৰাইজৰ দ্বাৰাই হৈছে, গতিকে ৰাইজৰ কথাখিনিও হয়তো চৰকাৰে আমাক শুনিব লাগিব কথাখিনি। হয়, চ' আপোনাৰ লগত বহুত কথা পাতিলোঁ, ভাল লাগিল। থেংক ইউ। হৈ গ'ল।